গাইজ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ভিডিঅ'টোলৈ আজি মোৰ বেষ্ট ফ্ৰেণ্ড মোৰ সোলমেট মোৰ গোটেই ৱৰ্ল্ড মানে মোৰ ৱৰ্ল্ডখন বাৰ্থডে কাৰ কওকচোন গেছ কৰক এক্সেক্টলি মোৰ মাৰ আজি বাৰ্থডে আজি 19 জানুৱাৰী যোৱাকালি 18 জানুৱাৰী মোৰ দাদা নবুৰ এনিভাৰ্চাৰী আছিলে চেলিব্ৰেশ্যন নহ'ল বিকজ আমাৰ ৰিমঝিমৰ এক্সাম আছিলে তো আজি একেলগে চেলিব্ৰেট প্ৰতি বছৰ একেলগে চেলিব্ৰেশ্যন কৰা হয় আহকচোন চাওঁ বাৰ্থডে গাৰ্ল ৰেডি হৈ আছে হাই বনি আছে বিৰিয়ানী বনাইছা নব বনি আছে বাৰ্থডে কাৰ্ড বনাইছানে দেৱৰখে মোক আৰু ঝিলমিলক থৈ গ'ল আৰু এতিয়া একেবাৰে ৰাতি ডিনাৰ কৰাৰ সময়তে আহিব বাবু কেনেকুৱা লাগিছে আজি কি হয় বেটা হা ওকে এই আমাৰ এনিভাৰ্চাৰী মেন ইয়াত বহি আছে কেনেকুৱা লাগিছে আৰে আমাৰ মাৰ ভায়েক আমাৰ মুকেশ মা বহি আছে কেনেকুৱা লাগিছে চবৰে ভাল লাগিছে কিন্তু এতিয়ালৈকে কেক কাটিং হোৱা নাই কেক কাটিং হোৱাৰ পিছত আৰু কেনেকুৱা যে লাগিব ৱাও ইয়াত কি আছে কাৰ কাৰণে চবৰ কাৰণে আছে ৱাও আজিলৈ ইমানেই আকৌ লগ পাম এটা নতুন ভিডিঅ' বাই বাই এণ্ড টেক কেয়াৰ